আমাৰ সমাজত ঘৰ বনোৱা মিস্ত্ৰীজন অশিক্ষিত। ঘৰত খেতি কৰা মানুহসকল প্ৰায় অশিক্ষিত থাকে। গৰু ছাগলী কুকুৰা পোহা গাহৰি পোহা মানুহসকলো শিক্ষা দীক্ষা কম থাকে। ঘৰত বিজুলী বাতি বনাবৰ কাৰণে যিজন মিস্ত্ৰীক আমি মাতি লৈ আনো ঘৰলৈকে সেইজন মানুহৰো অলপ শিক্ষা দীক্ষা কম থাকে। প্ৰায় বেলেগৰ পৰা শিকিনি কাম কৰিবৰ পৰা অহা মানুহ আমি লগ পাওঁ প্ৰায়। আৰু গাড়ী চলোৱা ড্ৰাইভাৰসকল অশিক্ষিত, শিক্ষা কম থাকে। বজাৰ দোকান পোহাৰ কৰা সৰু সুৰা বিজনেছ কাটি খোৱা মানুহসকলৰ শিক্ষা দীক্ষা কম থাকে। কিন্তু মোৰ লিষ্টত যিসকল মানুহ থাকে ইহঁতৰ শিক্ষা দীক্ষা কম, লগতে ইহঁতৰ ডিগ্ৰী কম থাকে। এতিয়া আপুনি এটা কথা গভীৰভাৱে চিন্তা কৰিলে অনুভৱ কৰিব পাৰিব যে ফ্ৰেণ্ড, যিসকল চৰকাৰী অফিচ বা যিসকল ডাঙৰ ডাঙৰ ডিগ্ৰী থকা মানুহ, এইসকল মানুহৰ মাজতে আপুনি সদায় দালাল বা এনেকুৱা 2 নম্বৰী চৰিত্ৰৰ মানুহ আপুনি দেখিবলৈ পোৱা যায়। কিন্তু যিসকল কাটি খোৱা মানুহ বা যিসকলে সৰু সুৰা বিজনেছ কৰি কিনি নিজৰ ঘৰখন চলাই আছে, সেইসকল মানুহৰ পৰা কেতিয়াও এইটো আশা কৰিব নোৱাৰে ফ্ৰেণ্ড, এইকেইজন মানুহ আপোনাৰ ঘৰত যদি কাম কৰিব আহে নহয়, সেইজন মানুহক আপুনি 100 বা 200 মোটামুটি 500 টকা দিনৰ হাজিৰাত যদি আপোনাক 50 টকা বা 100 টকা কম দিলেও মানুহখিনি আৰামত গুচি যায় ফ্ৰেণ্ড। একেসকল মানুহে বুজি পায় যে মানুহৰ যে পইচাৰ যে কেনেকুৱা এটা বস্তু, কিমান কষ্টৰ পিছত পইচা ঘৰলৈকে আহে সেই কথা অনুমান কৰিব পাৰে ফ্ৰেণ্ড। যদি আপুনি সেইজন মানুহক কয়, আজি ভাইটি মোৰ লগত অলপ টকা কমতি হৈ গ'ল, তুমি এইখিনি লৈ কিনি যা বুলি ক'লেও আপোনাৰ কথা আৰামত সেইজন মানুহ মানিব। কিন্তু যিসকল ডিগ্ৰীধাৰী বা শিক্ষিত বুলি আমি পৰিচয় দি কিনি চৰকাৰী অফিচত বহাই দিওঁ নহয়, সেইজন মানুহ অত্যন্ত মূৰ্খ বুলি ক'ব পাৰি ফ্ৰেণ্ড। কাৰণ সেইজন মানুহক আপুনি যদি 100 টকাৰ পৰা যদি 20 টকা এটাও কম দিয়ে নহয়, কেতিয়াও নল'ব, আপোনাৰ কাম কেতিয়াও নকৰিব। আৰু যিসকল কোৰ্ট কাছাৰীত কাম কৰা উকিলসকলৰ কথা জানে আপুনি ফ্ৰেণ্ড, ইহঁতৰ ডিমাণ্ড যে ইমান উচ্চ ৰেংকৰ, লগতে যদি আপোনাৰ টকা যদি 50 টকা এটাও কম দিয়ে নহয়, কেতিয়াও নামানে সেইজন মানুহে। ফ্ৰেণ্ডছ, আমি এটা সচেতন সমাজলৈকে এতিয়া এটা প্ৰশ্ন মোৰ ফ্ৰেণ্ডছ, যদি আমাৰ ডিগ্ৰী বা শিক্ষা থকা মানুহসকল এনেকুৱা কাম কৰে, তেতিয়াহ'লে আমাৰ শিক্ষা আৰু ডিগ্ৰীয়ে আমাৰ সমাজখনক কি দিছেনো, কিনো দিছে? আমি সেইটো কথা অচেতন সমাজলৈকে এটা প্ৰশ্ন, আৰু অচেতন সমাজে সেইটো কথা চিন্তা কৰিবলগীয়া বাধ্য হৈ গৈছে ফ্ৰেণ্ডছ। লগতে যদি আৰু এটা কথা ভাবোঁ,